বৰক্ষেত্ৰীৰ চৰাঞ্চলত কৃষকৰ হাহাকাৰ। মাকৈ খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। নিৰক্ষৰ কৃষকৰ ঐক্যতাৰ সুযোগ বুজি এচাম অসাধু ব্যৱসায়ীয়ে প্ৰবঞ্চনাৰে কৃষকক মাধমাৰ সোধাই আহিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰবালা চৰৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালে ঋণ লৈ অৰ্ধশতাধিক বিঘা কৃষিভূমিত শিৱম কোম্পানীৰ মাকৈ খেতি কৰিছিল। কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰি পৰিয়ালৰ সৈতে সুখেৰে এমুঠি খোৱাৰ সপোন দেখিছিল। কিন্তু কৃষকৰ আশাত চেঁচা পানী ঢালিলে অসাধু কোম্পানীয়ে। ফল ধৰাৰ পিছতেই মাকৈ খেতি নষ্ট হোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মাকৈ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেখা অঞ্চলটোৰ দৰিদ্ৰ কৃষক পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। চৰাঞ্চলৰ নপাৰা পামৰ শ্বহীদুল ইছলাম নামৰ এজন ব্যক্তিৰ পৰা ক্ৰয় কৰিছিল মাকৈ বীজ। অভিযোগ অনুসৰি শ্বহীদুল ইছলামে নিম্নমানৰ বীজ যোগান ধৰিছে কৃষকসকলক। অঞ্চলটোৰ কৃষকসকলে এতিয়া চৰকাৰলৈ সাহায্য বিচাৰি কাটৰ আহ্বান জনোৱাৰ লগতে শ্বহীদুল ইছলামৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো দাবী উত্থাপন কৰিছে। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, অসম নিউজ লাইভ। নানারা এই ক্ষেতরা যাব করে মরে গেছে আমরা এত কষ্ট করে না খেয়ে না নুয়ে এই ক্ষেতগুলো আমরা করছি এই মা কই ক্ষেতগুলো করে মরে গেছে তাহলে আমরা এত রেন দাঁড়ো আমরা এই মা কই ক্ষেতগুলো করছি তাহলে এই মা কই ক্ষেতগুলো করে মরে গেল তাহলে আমরা এই পারিয়াল নাকি ওখানে চলমু আঙ্গা যে মা কই ক্ষেত আমরা গরিব মানুষ আমরা যে মা কই ক্ষেত করছি বেখানি মা কই ক্ষেতে মরে গেছে গা তাহলে নানারা কি করে দিবে নানারা দেনে হন আঙ্গন লাঙ্গ বাসার ভাই নেই কে হন যেমন এরম করে মরে ডরে গেছে গা তাহলে তো আঙ্গ হন কোনো ই নেই কে একটা মাকৈ গাছের কলা ছিঁড়া আমরা গরিব মানুষ এই বিষয়ে খেতি বহুত বছর ধরে করো আজি ৬-৭ বছর হলি খেতি বর্তমান এনেক হওয়া নাই। ইটাই ধরাছো আপনাদের সরকারে কি ব্যবস্থা করে এটা আমি সব দুখীয়া মানুষ ইটাই আপনাদের যি ভাল হয় সেইটো আমার ব্যবস্থা করব লাগে নহলে তো আমার এনেই দুখীয়া মরবা লাগব। ঋণ করে ফেলে খেতি করা গেছে এখনি কব আর ইটু খেতি আমি মোটামুটি ৭ বছর হইলি শিবন খেতিটো আমি কৰি আছোঁ। কৰি থাকিলে ইটু খেতি এই বছৰ এনেকুৱা বিধানটো দিছে আমি গোটেইখিনি ধাৰকে আনিছোঁ পইচা খেতি আৰু বিধানগিলা বাকী দিছে দিলি বস্তুটো ইমান দিন কৰিছোঁ হেৰি হোৱা নাই। এইবাৰ ৫০-৬০ বিঘামান মাটি আমাৰ এনেকুৱা কলা লাগি ফেলে গাছগিলা মৰি যাই আছে। তেনেহ'লে এতিয়া যদি মোৰ একলা ঋণ মাৰিব যাব লাগে তেনেহ'লে আমাৰ চুজত কৰিব লাগিব। এইটো কৰি এইটো ছাড়া আমাৰ কোনো উপায় নাই। চৰকাৰৰ লগত এইটো আবেদন আছে আছে এতিয়া আমাৰ এইটো সাহায্য দিব লাগে। ১০-১৫টা মানুহ পৰিয়ালে খেতি কৰি আছোঁ ইমান এনেকৈ ইমান দিন ধৰি কৰি আছোঁ কিন্তু এনে হোৱা নাই। এইবাৰ কিন্তু ২ নম্বৰৰ কামটো ২ নম্বৰী কৰি বিধানটো আমাক দিছে দেৱাত মোটামুটি ৫০-৬০ বিঘামান মাটি আমাৰ এনে হৈ গৈছে। আমি আনিছোঁ শহীদুলৰ তাৰপৰাই আনিছোঁ ২ নম্বৰ বৰবালা থানা কি পড়া? থানা শিয়ালমারি।